students, welcome to my class. আজি আমি ৰেখা আৰু কোণ পাথৰ ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি যে 180 ডিগ্ৰী হয় সেই উপপাদ্যটো প্ৰমাণ কৰিম। To prove এটা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী। তাৰ কাৰণে আমি চাবা এটা ত্ৰিভুজ আঁকি লম। ধৰা হ'ল ত্ৰিভুজটো ABC। A কোণটোক মই 1, B কোণটোক 2 আৰু C কোণটোক 3 ৰে নামাকৰণ কৰিলোঁ। এতিয়া টু প্ৰুফ কি দিছে, তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী, মানে আমাৰ কি হ'ব, এংগল 1 প্লাছ এংগল 2 প্লাছ এংগল 3 ইকুৱেল টু 180 ডিগ্ৰী। এইটো প্ৰমাণ কৰিব লাগে। তাৰ কাৰণে আমি এটা অংকন কৰিম। অংকনটো হ'ল XY এডাল এৰ মাজেদি ৰেখা টানিম যাতে ৰেখাডাল BCৰ লগত সমান্তৰাল হয়। XY এৰ মাজেদি টানিম, XY XAY ৰেখাডালৰ নাম হ'ল XAY। এতিয়া আৰু দুটা কোণ পালোঁ, 4 আৰু 5। XAY BCৰ লগত সমান্তৰাল। এতিয়া লিখিম প্ৰমাণটো। XAY এডাল ৰেখা। এতেকে এংগল 4 প্লাছ 1 প্লাছ এংগল 5 আমি লিখিব পাৰোঁ 180 ডিগ্ৰী, কাৰণ ৰৈখিক জুৰীয়া কোণ, যিহেতু এডাল ৰেখাডালত আমি জানো এটা 180 ডিগ্ৰী কোণ সম্পূৰ্ণ কৰে। এতিয়া XAY আমি আঁকিছোঁ BCৰ লগত সমান্তৰাল। তাত যদি আমি AB আৰু AC দুডাল তিৰ্যক বুলি ধৰোঁ, তেতিয়াহ'লে আমি জানো যে দুডাল সমান্তৰাল ৰেখাক এডাল তিৰ্যকে ছেদ কৰিলে কি হয়, একান্তৰ অন্তকোণবোৰ সমান হয়। তাৰ মানে এংগল 4 ইকুৱেল টু 3 হ'ব আৰু এংগল 4 ইকুৱেল টু 2 আৰু এংগল 5 ইকুৱেল টু 3। কাৰণটো হৈছে একান্তৰ কোণ। এতিয়া 1ত আমি লিখিছিলোঁ 4 প্লাছ 1 প্লাছ 5 ইকুৱেল টু 180 ডিগ্ৰী। গতিকে 4 আৰু 5ত 5ৰ মানটো আমি 1ত বহুৱালে পাম। 4ৰ ঠাইত কি বহাম, 2, আৰু 1টো 1এই থাকিব, 5ৰ ঠাইত বহাম 3। যিহেতু 5 আৰু 3 সমান, 4 আৰু 2 সমান, গতিকে আমি পাই গ'লোঁ 1 প্লাছ 2 প্লাছ 3 ইকুৱেল টু 180 ডিগ্ৰী। এইটো প্ৰমাণ হৈ গ'ল যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী হয়। নেক্সট আমি আৰু এটা ইয়াৰ লগতে উপপাদ্য 6.8টো প্ৰমাণ কৰিম। এটা ত্ৰিভুজৰ বহিকোণৰ মাপ কি হয়, বিপৰীত অন্তকোণ দুটাৰ সমষ্টিৰ সমান হয়। ইয়াৰ প্ৰুফটো চাবা। যিহেতু আমি ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী ইয়াৰ আগৰ উপপাদ্যত পালোঁ, আগৰ থিয়ৰেমটোত পালোঁ, 1 প্লাছ 2 প্লাছ 3 কি লিখিব পাৰোঁ, 180 ডিগ্ৰী। এতিয়া BC বাহুটো মই বহাই দিছোঁ Xলৈ। তেতিয়া চাবা XBA বা এংগল 4টো হৈছে এই ত্ৰিভুজটোৰ এটা বহিকোণ। আমি জানো এংগল 1 প্লাছ 2 প্লাছ 3 হয় 180 ডিগ্ৰী। এইটো হৈছে ত্ৰিভুজৰ কোণৰ সমষ্টি ধৰ্ম। ব্ৰেকেটৰ ভিতৰতো লিখি দিব পৰা ত্ৰিভুজৰ কোণৰ সমষ্টি ধৰ্ম। আকৌ এংগল 4 আৰু চাবা এংগল 2, এই দুটা হৈছে ৰৈখিক জুৰীয়া কোণ। গতিকে ইহঁতৰ সমষ্টি কিমান, 180 ডিগ্ৰী। ৰৈখিক জুৰীয়া কোণ। এইটো মই 1 দিলোঁ, নাম্বাৰিং কৰিলোঁ। এইটো 2 দিলোঁ নাম্বাৰ, ৰৈখিক জুৰীয়া কোণ। এতিয়া 1 আৰু 2 যিহেতু
ৰাইট হেণ্ড ছাইডকেইটা সমান, গতিকে লেফ্ট হেণ্ড ছাইডটো সমান হ'ব। মানে আমি কি লিখিব পাৰিম 1 + 2 + 3 = 4 + 2। এতিয়া 2 কেঞ্চেল কৰি কি থাকিলে এংগল 4 = এংগল 1 + 3। এতিয়া 1 আৰু 3 4ৰ চাবা বিপৰীত অন্তকোণ হয়নে? তাৰমানে অৰ্থাৎ আমি কি পালোঁ যে অৰ্থাৎ প্ৰমাণ হ'ল যে এটা ত্ৰিভুজৰ বহিকোণৰ মাপ ভিতৰৰ দূৰৱৰ্তী বা বিপৰীত অন্তকোণৰ সমষ্টিৰ সমান হয়। অন্তকোণ নহয়, এইটো বহিকোণ হ'ব। ত্ৰিভুজৰ বহিকোণৰ মাপ বিপৰীত অন্তকোণৰ সমষ্টিৰ সমান হৈ গ'ল। থেংক ইউ।